হেল্ল' ফ্ৰেণ্ড, ব্ৰেকিং নিউজ। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুতো ডাঙৰ ঘোষণা কৰিছে। বহুকেইটা স্কিমৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, যিকেইটা স্কিমৰ পৰা কামে 6 মাহৰ ভিতৰত শেষ কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কৈছে আপোনালোকে নিজে শুনকচোন। আমি ৰেচন কাৰ্ড পাম, অৰুণোদয় পাম, 10,000 টকাৰ আমি মহিলাসকলে ডেকা ল'ৰা 2 লাখে পাব, মহিলা কিন্তু 40 লাখে পাব। সকলো মহিলাই নিজৰ মতে পাই যাব আৰু আমাৰ ডেকা ল'ৰা 2 লাখে পাব। ইয়াৰ উপৰিও এই মাহৰ ভিতৰতে, জুলাই মাহৰ ভিতৰতে নহ'লে আগষ্ট মাহৰ ভিতৰতে যিমান পাৰোঁ আমি সোনকালে আমাৰ ক্লাছ 9ত পঢ়া ল'ৰা ছোৱালীক আমি এখনকৈ চাইকেল দিব ঠিক কৰিছোঁ, যাতে ঘৰৰ পৰা অহা যোৱা কৰে। মই য'তে যাওঁ স্কুলত বাচ্চাবিলাকে মোক কয় যে ছাৰ আমাক চাইকেল এখন দিয়ক। আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাটো যিবিলাক ছোৱালীয়ে 60% পালে আৰু ল'ৰাবিলাকে যিয়ে 75% পালে, তেওঁলোকেও ইমিডিয়েটলি স্কুটি পাই যাব। আমি তাৰো ব্যৱস্থা কৰিছোঁ। অসমৰ ৰাইজক মই ধন্যবাদ জনাম যে যোৱা 2টা বছৰ এই যে আন্দোলন নোহোৱা পৰিৱেশ এটা আমি অসমত নিৰ্মাণ কৰিলোঁ, সেইকাৰণে আজি আমাৰ অসমখন উন্নতিৰ পথত আগবাঢ়িছে। এতিয়া মই সিদ্ধান্ত লৈছোঁ, আমাৰ গাঁৱত যিমানবোৰ হাইস্কুল আছে, সকলো হাইস্কুলতে পৰ্যায়ক্ৰমে আমি 5 কোটিকৈ টকা দিম, যাতে হাইস্কুলবিলাক নতুনকৈ আমি বনাব পাৰোঁ। অংগনবাদী কেন্দ্ৰসমূহত 25 লাখ টকাকৈ দি আগৰ কংগ্ৰেছৰ দিনত যি মুৰ্গীৰ গঁৰাল টাইপ অংগনবাদী কেন্দ্ৰ আছিল, এতিয়া আমি মানুহৰ কাৰণে অংগনবাদী কেন্দ্ৰ আজি আমি নিৰ্মাণ কৰিছোঁ। এই গোটেইবিলাক কাম সম্ভৱ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে। আজি মোদী ডাঙৰীয়াৰ চৰকাৰৰ 9 বছৰৰ সফল কাৰ্যকালৰ বাবে আজি আমি ইয়াত সমবেত হ'লোঁ। অসমত তেওঁ আগবঢ়োৱা সমস্ত সুবিধাৰ কাৰণে বা সহায় সহযোগিতাৰ কাৰণে আমি হৃদয়ৰ পৰা কৃতজ্ঞতা জনাম। ইয়াৰ লগতে আমাৰ পুথিমাৰী ৰাস খোলাৰ কামত পবিত্ৰ মঞ্চত আমি সমবেত হৈছোঁ। পুথিমাৰী দুৰ্গা মন্দিৰৰ বাবে 1 কোটি টকাৰ মই এটা ঘোষণা আগবঢ়াইছোঁ। লগতে আমাৰ নলবাৰী সমষ্টি, ৰঙিয়া সমষ্টি, কমলপুৰ সমষ্টি, চিপাঝাৰ সমষ্টি, মঙলদৈ সমষ্টি, দলগাঁও সমষ্টি আৰু ওদালগুৰিৰ কলাইগাঁও, মাজবাট, পানেৰী আৰু ওদালগুৰি সমষ্টিৰ 100টাকৈ নামঘৰৰ বাবে মই আজিৰ সভাতে 2.5 লাখ টকাকৈ ঘোষণা কৰিছোঁ। আমাৰ বিধায়ক